হয় খণ্ডন হয় মই সুধি আছোঁ হয় তুমি ইমান সুন্দৰভাৱে ফেইল কৰিলা 6খন ছাবজেক্টৰ 6খনতে ফেইল কৰিলা কেনেকৈ সম্ভৱ হ'ল কি ধৰণে কৌশল অৱলম্বন কৰিলা যে তুমি 6খন ছাবজেক্টৰ 6খনতে ফেইল কৰি দিলা হয় মই স্কুল থাকোঁতে 8টাত উঠিছিলোঁ আৰু টেষ্টৰ পিছত মই 10টাৰ আগত নুঠিছিলোঁ এই ধৰণে বুদ্ধি অৱলম্বন কৰিলে সুন্দৰভাৱে ফেইল কৰিব পাৰি হয় আৰু তুমি কেনেকুৱা ধৰণৰ কি কৌশল অৱলম্বন কৰিলা যাৰ দ্বাৰা ইমান সুন্দৰকৈ ফেইল কৰিব পাৰিলা তুমি হয় মই টিকটক 5-6 ঘণ্টা ব্যৱহাৰ কৰিছিলোঁ ৰাতিপুৱাই উঠিয়ে মই টিকটকৰ ভিডিঅ' 2-4টা কৰি দিছিলোঁ আৰু ফেচবুকো মই বৰ মনপুতি কৰিছিলোঁ টিকটক 4-5 ঘণ্টা আৰু ফেচবুক 2 ঘণ্টা কমেও মই কৰিছিলোঁ এইদৰে ধুনীয়াকৈ ফেইল কৰাত অৰিহণা যোগাই ধুনীয়াকৈ ফেইল কৰিব পাৰি ফেইল কৰি তোমাৰ এতিয়া অনুভৱ কেনেকুৱা লাগিছে এতিয়া বৰ্তমানৰ অনুভৱ ভালেই বাকীবিলাকে এডমিশ্যনৰ টেনশ্যন ল'ব লাগিব মই ল'ব নালাগে কেৱল ৰাতি দেউতা অহাৰ পিছত চাগে অনুভৱ অলপ গৰম হ'ব হয় এতিয়া মেট্ৰিকত ষ্টেণ্ড কৰা ল'ৰা ছোৱালীবিলাকক যে টিভিত দেখাই আছে মায়ে চাই তোমাক একো গালি পৰা নাই নেকি মই যোৱাকালি ৰাতিয়ে টিভিৰ ডিছখন ঘূৰাই থৈছিলোঁ